পোহৰৰ উৎসৱ হোৱাৰ উপৰিও বহু জ্যোতিষীয় কাৰণত দীপাৱলী উৎসৱক শুভ বুলি গণ্য কৰা হয়। আজিৰ দিনটোতেই আমি ঘৰত বন্তি জ্বলাই ঘৰখন বিভিন্ন ধৰণৰ লাইট আৰু ৰঙেৰে সজাই লওঁ। এই উৎসৱক আৰু অধিক বিশেষ কৰি তুলিবলৈ আপোনাৰ ঘৰত কিছুমান বিশেষ গছ-গছনি ৰোপণ কৰিবলৈ পৰামৰ্শ দিয়া হয়। এই বিশেষ দিনটোত যদিহে আপুনি কিছুমান গছ-গছনি আপোনাৰ ঘৰলৈ লৈ আনে তেনেহ'লে ই আপোনাৰ জীৱনত সমৃদ্ধি কঢ়িয়াই আনিব আৰু লগতে আপোনাৰ ঘৰত ধন সম্পত্তিৰ পথো মুকলি কৰিব পাৰে। ঘৰৰ বাবে কিছুমান উদ্ভিদক অতি পবিত্ৰ বুলিও গণ্য কৰা হয় আৰু ইতিবাচক শক্তিৰ প্ৰৱাহ বজাই ৰাখে। দীপাৱলীৰ দিনা ৰোপণ কৰা গছ-গছনিয়ে আপোনাৰ উদযাপনক সজীৱ আৰু পৰিৱেশ অনুকূল কৰিও তুলিব পাৰে। গছ-গছনি ৰোপণ কৰাটো বহু কাৰণত আমাৰ ঘৰখনৰ বাবে শুভ বুলিও গণ্য কৰা হয়। জ্যোতিষী ডক্টৰ আৰতি দহিয়াৰ পৰা জানো আহক, দীপাৱলীত আমি কোনবোৰ গছ-গছনি ৰোপণ কৰিলে আমাৰ ঘৰলৈ সুখৰ আগমন হ'ব। নমস্কাৰ, আমাৰ চেনেলটিৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে গছ-গছনিৰ বিষয়ে তথা দীপাৱলীৰ কেইটামান বিশেষ গুৰুত্বপূৰ্ণ কথা আপোনালোকৰ লগত আলোচনা কৰিম। আশা কৰিছোঁ ভিডিঅ'টি চাই আপোনালোকে নিশ্চয়কৈ ভাল পাব। তেনেহ'লে পলম নকৰি বলক আজিৰ ভিডিঅ'টিৰ ফালে আগবাঢ়ো। এইখিনিতে কৈ থওঁ, এনেধৰণৰ নতুন নতুন আপডেটসমূহ নিতৌ পাই থাকিবৰ বাবে আমাৰ চেনেলটি যদিহে এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। তেনেহ'লে পলম নকৰি বলক আজিৰ ভিডিঅ'টিৰ ফালে আগবাঢ়ো। নাম্বাৰ 1, তুলসী গছ। দীপাৱলীৰ দিনা ঘৰত তুলসী গছ ৰোপণ কৰিলে দেৱী লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰিব। আচলতে তুলসী গছক দেৱী লক্ষ্মীৰ অন্য এটা ৰূপ বুলিও গণ্য কৰা হয়। যদিহে আপুনি দীপাৱলীৰ দিনা ঘৰত তুলসী গছ ৰোপণ কৰে তেনেহ'লে ই আপোনাৰ বাবে অত্যন্ত শুভও হ'ব পাৰে আৰু দেৱী লক্ষ্মীৰ আশীৰ্বাদ সদায় আপোনাৰ লগত থাকিব। এইবাৰ মূল দীপাৱলী দেওবাৰে পৰিব, অৰ্থাৎ আজিৰ দিনটোত, আৰু এই দিনটোতেই তুলসী স্পৰ্শ নিষিদ্ধ। তুলসী উদ্ভিদক হিন্দু ধৰ্মৰ অন্যতম পবিত্ৰ উদ্ভিদ বুলিও গণ্য কৰা হয় আৰু ঘৰত ৰোপণ কৰাৰ সময়ত নিয়ম নিৰ্দেশনাবোৰ মনত ৰখাটো গুৰুত্বপূৰ্ণ। যদিহে আপুনি এই গছজোপা দীপাৱলীত ঘৰলৈ আনি কাৰ্তিক মাহত নিয়মিতভাৱে ইয়াৰ আৰতি কৰে তেনেহ'লে ই সমৃদ্ধিৰ ইংগিতো আপোনাক দিব। নাম্বাৰ 2, অপৰাজিতাৰ গছ। অপৰাজিতাৰ গছ আৰু অপৰাজিতাৰ ফুলক দেৱী লক্ষ্মীৰ প্ৰিয় ফুল বুলি গণ্য কৰা হয় আৰু দীপাৱলীৰ দিনা যদিহে আপুনি এই গছজোপা ঘৰত ৰোপণ কৰে তেনেহ'লে ই আপোনাৰ ঘৰলৈ সুখৰ বাট মুকলি কৰি দিব পাৰে। এই গছজোপা ঘৰত ৰোপণ কৰিলে আপোনাৰ আৰ্থিক অৱস্থা উন্নত হ'ব, লগতে আপুনি সুখী জীৱনৰ আশীৰ্বাদো লাভ কৰিব। দীপাৱলীৰ দিনা লক্ষ্মী পূজাত যদিহে এই উদ্ভিদৰ নীলা ফুল আগবঢ়ায় তেনেহ'লে ই জীৱনত সফলতা লাভ কৰাত সহায় কৰে। অপৰাজিতাৰ উদ্ভিদ যিকোনো পূজাৰ বাবে অতি শুভ বুলি গণ্য কৰা হয়। যদিহে আপুনি দীপাৱলীৰ দিনা ঘৰত এই গছজোপা ৰোপণ কৰে আৰু ইয়াৰ পৰা ভাল ফুল উৎপন্ন হয় তেনেহ'লে ই দেৱী লক্ষ্মী সুখী হোৱাৰ লক্ষণো হ'ব পাৰে। দীপাৱলীৰ দিনটো যিহেতু শুভ দিন বুলি গণ্য কৰা হয়, সেইকাৰণে আপুনি যদিহে ধনৰ উদ্ভিদ ঘৰলৈ আনিব বিচাৰে তেনেহ'লে নিশ্চয়কৈ আপুনি আনিব পাৰে। মানি প্লাণ্ট ঘৰৰ বাবে অতি শুভ বুলি গণ্য কৰা হয় আৰু দীপাৱলীৰ দিনা যদিহে আপুনি মানি প্লাণ্ট ঘৰলৈ আনে তেনেহ'লে আপোনাৰ ঘৰলৈ সমৃদ্ধি অহাত সহায় হ'ব। দীপাৱলীত মানি প্লাণ্ট ৰোপণ কৰিলে দেৱী লক্ষ্মী আপোনাৰ ঘৰলৈ আহে আৰু সদায় সমৃদ্ধি কঢ়িয়াই আনে। বিশ্বাস কৰা হয় যে টকাৰ গছটো সদায় এনে ঠাইত ৰাখিব লাগে য'ৰ পৰা কোনেও ইয়াৰ পাত ছিঙি লৈ যাব নোৱাৰে। যদিহে আপোনাৰ ঘৰৰ পৰা মানি প্লাণ্টটো আন কোনোবাই লৈ যায় তেনেহ'লে আপোনাৰ সমৃদ্ধি তেওঁৰ লগতেই গুচি যায়। ঘৰৰ মূল প্ৰৱেশদ্বাৰত মানি প্লাণ্ট ৰোপণ নকৰিবলৈ চেষ্টা কৰক। ফেং চুই আৰু বাস্তু পৰম্পৰাত ধনৰ উদ্ভিদ সদায় সমৃদ্ধি আৰু ধন সম্পত্তিৰ সৈতে জড়িত হৈ আহিছে। ইয়াৰ হৃদয় আকৃতিৰ পাতবোৰে ইয়াক অধিক ইতিবাচক কৰি তোলে। দীপাৱলীৰ দিনা লক্ষ্মী পূজাৰ সময়ত দেৱী লক্ষ্মীক অতি কমেও 5টা ফুল আগবঢ়াই এই ফুলবোৰ ঘৰৰ নিৰাপদ স্থানত ৰাখিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপুনি আৰ্থিক সুবিধা লাভ কৰিব আৰু ধনৰ প্ৰৱাহ অব্যাহত থাকিব।
দীপাৱলীৰ দিনা যদিহে এই গছবোৰৰ এটাও ঘৰলৈ আনে তেনেহ'লে ই আপোনাৰ বাবে অত্যন্ত শুভও হ'ব পাৰে আৰু দেৱী লক্ষ্মীৰ আশীৰ্বাদ বছৰটো আপোনাৰ ঘৰতে থাকিব। বন্ধু বান্ধৱীসকল, যদিহে ইমানখিনিলৈকে ভিডিঅ'টি চাই আছে আৰু ভিডিঅ'টোত লাইক কৰা নাই তেনেহ'লে প্লিজ ভিডিঅ'টোত এটা লাইক কৰাৰ লগতে চেনেলটিলৈ যদিহে নতুনকৈ আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। দীপাৱলীৰ দিনা কিছুমান চিন তথা সংকেত পোৱাটো অতিকৈ শুভ বুলি ধৰা হয়। এই চিনবোৰে তথা এই সংকেতবোৰে ইংগিত দিয়ে যে দেৱী লক্ষ্মীয়ে আপোনাৰ প্ৰতি অতি দয়ালু হ'বলৈ ওলাইছে। দীপাৱলীৰ দিনা জেঠী দেখাটো এক শুভ লক্ষণ বুলি গণ্য কৰা হয়। দীপাৱলীৰ দিনা এটা জেঠী দেখাৰ লগে লগে গম পোৱা যায় যে লক্ষ্মী দেৱী আপোনাৰ ঘৰত প্ৰৱেশ কৰিবলৈ ওলাইছে। জ্যোতিষ আৰু ধৰ্মত এই জেঠী লক্ষ্মী দেৱীৰ সৈতে সম্পৰ্কিত। জেঠীৰ লগত জড়িত কিছুমান লক্ষণে আৰ্থিক লাভৰো ইংগিত দিয়ে। সাধাৰণতে জেঠী দেখাৰ পাছতেই কিছুমান মানুহে ভয় খায়, আনহাতে কিছুমান ক্ষেত্ৰত ঘৰত জেঠী দেখাটো শুভ। জ্যোতিষত জেঠীৰ লগত জড়িত কিছুমান শংকাৰ কথাও উল্লেখ কৰা হৈছে, যাৰ ফলত বৃহৎ আৰ্থিক লাভৰ সৃষ্টিও হয়। দীপাৱলীত যদিহে আপুনি জেঠী দেখা পায় তেনেহ'লে লটাৰী জিকাৰ দৰে হৈ উঠে। দীপাৱলীৰ দিনা যদি ঘৰত জেঠীয়ে মাতি থকা শুনা পায় তেনেহ'লে বুজিব যে এতিয়া দেৱী লক্ষ্মী আপোনাৰ ঘৰত বাস কৰিবলৈ ওলাইছে। দীপাৱলীত জেঠী দেখাৰ ফলত আৰ্থিক বাধা দূৰ হয় আৰু ব্যক্তিজনৰ বাবে সৰ্বাধিক ধন আহে। জ্যোতিষৰ মতে দীপাৱলীৰ দিনা যদিহে কোনো জেঠী দেখা যায় তেনেহ'লে লগে লগে মন্দিৰত বা ভগৱানৰ মূৰ্তিৰ ওচৰত ৰখা চাউল দূৰৰ পৰা জেঠীৰ ওচৰলৈ ছটিয়াই দিব লাগে। লগতে মাতৃ লক্ষ্মীক আপোনাৰ ইচ্ছা কওক আৰু সেই ইচ্ছা পূৰণ কৰিবলৈ তেওঁৰ ওচৰত প্ৰাৰ্থনা কৰক। এনে কৰিলে আপোনাৰ ইচ্ছা পূৰণ হ'ব পাৰে। লগতে আপোনাৰ ধন সম্পৰ্কীয় সমস্যাৰো অন্ত পৰিব পাৰে। টকা উপাৰ্জনৰ নতুন উপায় বিচাৰি পোৱা যাব পাৰে। দীপাৱলীৰ মহান উৎসৱত দেৱী লক্ষ্মীৰ আশীৰ্বাদ বিচৰাৰ বাবে সৰ্বোত্তম সময়। এই দিনটোত কৰা এটা ভুলেও দেৱী লক্ষ্মীক অসন্তুষ্ট কৰি তুলিব পাৰে। দীপাৱলীৰ নিশা এইকেইটা ভুল আপুনি ভুলতো নকৰিব। দীপাৱলীৰ দিনা লক্ষ্মী দেৱীৰ প্ৰিয় আৰু কি অপ্ৰীতিকৰ সেই বিষয়ে অতি সাৱধান হোৱাটো উচিত, যাতে দীপাৱলীৰ দিনা ধনৰ দেৱী লক্ষ্মীৰ ভাল লগা কামবোৰহে আপুনি কৰিব পাৰে তাৰ বাবে চেষ্টা কৰক। লগতে দীপাৱলীৰ দিনা এনে কাম আপুনি নকৰিব যিয়ে দেৱী লক্ষ্মীক অসন্তুষ্ট কৰিব পাৰে, কাৰণ আজিৰ দিনটোত মাতৃ লক্ষ্মীয়ে নিজেই পৃথিৱীৰ বিচৰণ কৰি থকা ভক্তসকলক সুখ আৰু সমৃদ্ধিৰ বাবে আশীৰ্বাদ দিয়ে। এই দিনটোতে দেৱী লক্ষ্মীক অসন্তুষ্ট কৰাটোৱেই হৈছে দৰিদ্ৰতা আৰু দুখক নিজৰ জীৱনলৈ আমন্ত্ৰণ জনোৱা। প্ৰায়ে দীপাৱলীৰ নিশা পূজা কৰি ঘৰত বহি বহু লোকে তাচ খেলে বা জুৱা খেলে। বহু ঠাইত এই কাম কৰাটো পৰম্পৰাৰ অংশ, আনহাতে তেনে কৰাটো অত্যন্ত ভুল। দীপাৱলীৰ পবিত্ৰ দিনত জুৱা খেলাটো শুভ নহয়। জুৱা খেলৰ বাবে পাণ্ডৱসকলে নিৰ্বাসন ভোগ কৰিবলগীয়া হৈছিল আৰু তাৰ পাছতেই মহাভাৰতৰ দৰে যুদ্ধও সংঘটিত হৈছিল। শাস্ত্ৰত কোৱা হৈছে যে দেৱী লক্ষ্মীক সন্তুষ্ট কৰিবলৈ নাৰীক সন্মান কৰা উচিত। স্বামী স্ত্ৰীয়ে দীপাৱলীৰ নিশা বৈবাহিকতাৰ ব্ৰত পালন কৰিব লাগে। এই দিনটোত ঘৰৰ বাহিৰেও শৰীৰ আৰু মনো নিৰ্মল হৈ থাকিব লাগে। দীপাৱলীৰ নিশা ঘৰত উপস্থিত হয় মা লক্ষ্মী। ভুলতো আপুনি ঘৰত তামাসিক খাদ্য প্ৰস্তুত নকৰিব। দীপাৱলীৰ দিনা সেৱন এইবিলাক নকৰিব। দীপাৱলীত নন ভেজ, মদ বা যিকোনো ধৰণৰ প্ৰতিশোধমূলক বস্তু সেৱন কৰিলে দেৱী লক্ষ্মী অসন্তুষ্টও হ'ব পাৰে। মাতৃ লক্ষ্মীয়ে কেতিয়াও আপোনাৰ ঘৰত প্ৰৱেশ নকৰে। বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনাৰ যথেষ্টখিনি উপকাৰ হ'ব। যদিহে ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰাৰ লগতে আৰু এটি সুন্দৰ কমেণ্টৰ জৰিয়তে আপোনাৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব। নতুন এটা ভিডিঅ'ৰ জৰিয়তে খুব সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।